Hello everyone, good morning. যেহেতু ডেইলি ব্লগিং ষ্টাৰ্ট কৰি দিছোঁ এতিয়া হিচাপত মানে আজি ষ্টাৰ্ট কৰিছোঁ আজি জানুৱাৰী 3 তাৰিখ ষ্টাৰ্টিঙত এনেকৈ ক'ব লাগিব যিহেতু ষ্টাৰ্ট কৰিছোঁ নতুনকৈ 8 বজাত পাব্লিছ কৰিছোঁ মই যিটো ভিডিঅ' আছিলে জাগলেটো এতিয়ালৈকে দুটা ভিডিঅ'টো আপলোড কৰিলোঁ আজিৰ দিনটোত কেনেকুৱাকৈ হৈছে যিমান পাৰে সিমানে ক'ম তাৰপিছত কিবা যদি কথা থাকে ইম্পৰ্টেণ্ট মটিভেশ্যন সেইটো শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত আজি ওলাই যাম অকণমান কাম আছে কাইলৈও চাগে ওলাই তেনেকুৱা কণ্টেণ্ট স্পেচিয়েল কণ্টেণ্টৰ ওপৰত আগতে ভিডিঅ' বনাইছিলোঁ এবাৰ ডেইলি হিচাপত মানে দিনটোত কি চলি থাকে মানে কাৰ্যক্ৰম বা কাৰ্যবোৰ যিটো মানে চলি থাকে দিনটোত সেইখিনি চবখিনি দেখিলেও হ'ব বা কিছুমান হয়তো শ্বুট নকৰিব পাৰোঁ বা কৰিব প্ৰব্লেম হোৱাৰ কাৰণে নকৰিব পাৰোঁ আৰু যিমানখিনি পাৰোঁ সেইখিনি দেখাব চেষ্টা কৰোঁ বা কিবা নহয় কিবা এটা অলপ হ'লেও ইনফৰমেশ্যন দিম বা ক'ত গৈছোঁ বা ক'ত কি কৰিছোঁ কি কামত গৈছোঁ কিবা অলপ হ'লেও আপডেট পাব পাৰে মানে প্ৰতিটো মানে ভিডিঅ'টো ডেইলি কণ্টিনিউ কৰিম আৰু ভিডিঅ'টো চাই থাকক এনেকৈ দিনটোত কি হৈ যায় যোৱাকালি বহুতখিনি ৰাতি হৈছিলে আহি পোৱা আজি শুই উঠোঁতে অলপ লেট হৈছে ভিডিঅ' এডিট কৰিছোঁ এডিট কৰি মানে আপলোডটো কৰি থৈ দিছোঁ যোৱাকালিয়ে মানে আছিলে বহুখিনি ভিডিঅ' কৰি পেলাই পাছত মানে ৰাতিপুৱা 8টা বজাত ভিডিঅ'টো পাব্লিছ কৰি দিছোঁ চাই থাকক ঘৰৰ পৰা ওলাই আহিলোঁ মানে চিধাই এতিয়া যেতিয়া তৰ্কত আহিছোঁ যোৱাকালি মানে পঞ্জাৱী তাতো চিলাব দিছিলোঁ অলপ হাতটো সৰু সৰু হৈছিলোঁ ডাঙৰ হৈছিলে চেয়াৰো বেলেগ এটা লৈ আনিছোঁ ঘৰৰ পৰা ওলাই আহোঁতে মানে ভিডিঅ' কৰিম বুলি ভাবিলোঁ মানে তাতে ফোনত ব্যস্ত হৈ আহিলোঁ যিহেতু এটা ফোনেদি শ্বুট কৰা হয় সেইকাৰণে কৰা নহ'ল দিনটোত আৰু এনেকুৱাই হ'ব আজি আগৰ বাৰ্থডেৰ মানে ভণ্টিৰ অলপ বাৰ্থডেৰ এটা ভিডিঅ' আছে ভাবিছোঁ সেইটো ভিডিঅ' চাগে মানে হেৰি কৰিম এডিট মানে হেৰি কৰি থৈছোঁ অলপ আছিলে ফটেজ কেইটামান মাৰ লগত আছিলে সেইকেইটা কমপ্লিট নাই চাই থৈছোঁ আজি কেনেকুৱা ধৰণৰ কি কৰি দিওঁ মানে যেতিয়া তাত গ'লোঁ বৰমাহঁতৰ ঘৰত গৈ পিনে আহিলোঁ মানে ইমান এটা সেই মানে বৰমাই মানে ভিডিঅ' সেইবিলাকত ইমান এটা সেই নাই ন তাৰপিছত মই তেনেকুৱা ব্লগিং শ্বুটও কৰা নাই ভাইটিহঁত আছে ভাইটিহঁতৰ লগত বিন্দাছ কৰিব পাৰি চিল কৰিব পাৰি তাত মানে পাহৰি যোৱা যায় তেনেকৈ অভ্যাসটো অলপ কম হৈছে বৰ্তমানলৈকে ক'ব গ'লে যিটো ডেইলি ব্লগিঙত 3 দিনহে মানে আগে পিছতো কৰি আছোঁ তথাপি মানে কি ধৰ ইমান এটা সেই নহয় আৰু মানে শ্বুটটো কৰা নাযায় বেছি পাছত এইকেইটা মানে এইকেইটা মানে অলপ সৰু আনিলোঁ চিলাই আনিলোঁ মানে হোৱাইট পঞ্জাৱীৰ হেৰি তাৰপিছত এটা আছে শ্বুট এটা অলপ হেৰি কৰিম যিহেতু কি বুলি কয় 5 তাৰিখে গৈ আছোঁ মই বৰপেটা গৈ আছোঁ মানে 1 উইকৰ কাৰণে বিন্দাছ মানে গৈ আছোঁ আৰু ধৰ ডেইলি মানে পাই থাকিব কেনেকুৱা কি কিয় গৈ আছোঁ এইটো গম পাব মানে কি বুলি মানে বৃহস্পতিবাৰ হ'ব আৰু অহাকালি দিনটো মানে যিহেতু আছে কেনেকুৱা ধৰণৰ এতিয়া ভিডিঅ' মানে সেই দিম সেনেকুৱা একো সেই নহয় মানে যিহেতু ডেইলি ব্লগিং ষ্টাৰ্ট কৰিম বুলি এইটো মানে নিজকে হেৰি কৰিছোঁ এতিয়া কৰিম আৰু মানে দিনটোত কেনেকৈ অলপ মানে এতিয়া ধৰ অলপ শ্বুটবিলাক বা ফুটেজবিলাক অলপ কম হ'ব পাৰে বা কিবা এটা হেৰি হ'ব পাৰে সেইটো আৰু মই নিজকে মানে হেৰি কৰোঁ যিহেতু অভ্যাসটো খুব কম হৈছে আৰু ডেইলি ব্লগিঙত কেনেকুৱা ধৰণৰ কি দিব লাগে যিহেতু বেলেগৰ পৰাই চাই পিনে বহুতখিনি মানে ইমপ্ৰেশ্যন হৈ পিনে যিটো মটিভত মানে কামটো কৰিছোঁ বৰ্তমানলৈকে যিটো কৰি এটা ভাল পাওঁ জাষ্ট মানে কৰিম আৰু এতিয়া বহুত বস্তু লাগতিয়াল আছে ব্লগিঙৰ কাৰণে বা ভিডিঅ'টো হেৰি কৰাৰ কাৰণে এইবিলাক বস্তু মানে গোটাই ল'ব পৰা নাই সেইটোৰ কাৰণে খুব প্ৰব্লেম হয় ফটেজ কিছুমান লোৱাৰ কাৰণে অকলে মেনেজ কৰিব পৰা নাযায় আৰু বেলেগৰ লগত গ'লে সিহঁতে কমফৰ্টেবল নহয় সেইটোৰ কাৰণে মানে ফটেজ সকলোবিলাক ল'ব পৰা যোৱা হোৱা নাই আৰু এতিয়ালৈকে তেনেকৈ যদি মানুহৰ লগত থাকে ভাল আৰু তাতে মানে বিন্দাছ মানে ফ্ৰী মাইণ্ডত হেৰি কৰা মানুহে তেতিয়াহ'লে ভাল আৰু মানে ভিডিঅ'টো এনেকুৱা হ'ব আৰু কিছু অলপ মানে সেই ওলাই গৈছোঁ যদিও তেনেকুৱা একো দুখোৱা নহ'ল মানে আজি ভিডিঅ'টো এনেকুৱা ধৰণৰ হ'ব চাওঁ মানে এতিয়া এনে নকৰোঁ হঠাৎ মানে কিবা কাম থাকিলে ওলাই যাব পাৰোঁ মানে ঠিক এনেকুৱা ধৰণৰ হৈ যাব আৰু এতিয়া বাকী এইখিনি কাম হেৰি কৰি আহিলোঁ এতিয়া কাপোৰটো তিয়াই থৈ দিম থৈ মানে আগলৈ কৰি পেলাই পৰহি দিনাখন আৰ্লি মৰ্ণিং মানে ওলাই যাম ঘৰৰ পৰা অহাকালি ওলাই যাম অলপ চুলি তুলি অলপ দাড়ি চাড়ি অলপ কাটি ল'ম বিয়াৰবিলাক একচুৱেলি
মানে যিহেতু অলপ ক্লিন হ'লে নিজকে ভাল লাগে চুলিটো অলপ মানে ছাইডটো মাৰি ল'ম তলৰটো কাটিম আৰু মুচটোতো নাকাটো আমি প্ৰায়ভাগে দেখি থাকি ভিডিঅ'বিলাকত মাজে মই একচুৱেলি মুচ নাকাটাৰ কাৰণ মোৰ মুচটো কাটিলে মানে খুব নিজকে মানে ভাল নালাগে আৰু একদম দেখাত কিবা বেলেগ লাগে মানে ধৰ লগৰবিলাকতো তেনেকুৱা মোৰ এজৰ আৰু মানে তেনেকুৱা বিৰাট নায়ে অলপ ভালকৈ এতিয়াও বহুতৰ আছে থাকিলে মানে কি মোৰ নিচিনা মানে হেৰি নহয় আৰু মানে আৰু মুচটো মানে কাটি দিলে বা ওপৰৰ হেৰিটো কাটি দিলে মানে নিজকে বেয়া লাগে আনেও দেখাত বেয়া দেখে লগৰবিলাকক কয় কিবা এনেকুৱা ভাল নালাগে মানে লাজ লাগি যায় সেইটোৰ কাৰণে সেইটো ৰাখি থৈ দিওঁ কালি অলপ চাফা চুফা হৈ ল'ম মানে সেই আৰু পৰহিদিনাখন যাবলৈ ৰেডি হৈ ল'ম বিহুৰ আগে ঘৰত আহিম বিহু কেইদিন ঘৰতে থাকিম তাৰপিছত ঘৰতে অকলে থকা হয় আজি মা আছে মাও ওলাই গৈছে মাক ভিডিঅ' এইকাৰণে নলওঁ মাও তাৰমানে ইমান এটা হেৰি নহয় মানে যদিও কথা এনে ভিডিঅ' বা কিবা এনেকুৱা ইমান এটা হেৰি নহয় বৰ্তমানলৈকে ভণ্টিটো একদম খুবেই সেই বাৰ্থডেৰ বৰ্তমান আছে অলপমান ফটেজ কেইটামান ভাবিছোঁ মানে যদি বাৰ্থডেৰ কেইটা মানে মাৰ লগত আছে কেইটামান মোবাইলত সেইকেইটা ফটেজ লৈ লওঁ তেতিয়া ল'লে মানে ভিডিঅ'টো এডিট কমপ্লিট হ'ব তেতিয়াহ'লে মানে ভিডিঅ'টো যদি হয় তেতিয়াহ'লে কাইলৈকে পাই যাব পাৰে সেই ভিডিঅ'টোত নেক্সট দিনাখন মানে আজি 3 তাৰিখ হ'ল এইটো ভিডিঅ' 5 তাৰিখে চাব পাৰে ঠিক তেনেকুৱা হ'ব মানে চাওঁ ভাবি চাইছোঁ কি মানে যদি ফটেজটো ক্লিয়াৰ কৰি ল'ব পাৰোঁ বা সম্পূৰ্ণ তেতিয়াহ'লে মানে 27 তাৰিখৰ বাৰ্থডেৰ চেলিব্ৰেশ্যনৰ অলপ হেৰিটো ফটেজটো সেইটো দেখিবলৈ পাব তাৰ অকণমান শ্বুট কৰি ৰাখিছোঁ মই ব্লগিংটো হিচাপত সেইটো দিয়া হোৱা নাই কমপ্লিট এনেকুৱা মই বহুত মানে ব্লগিং মানে এনেকৈ গুচি যায় তেনেকৈ মানে দিয়াই নহয় মই ভিডিঅ' বহুত তেনেকুৱা হৈ যায় আগৰ পৰা বহুত ভিডিঅ' মানে সেনেকৈ আমি এৰি দিছোঁ বা ডিলিট কৰি দিছোঁ সেনেকুৱা হৈছে মোৰ বহুতবাৰ ঠিক আছে বাৰু যদি ক'তো যোৱা নহয় বা হেৰি কৰা নহয় ভিডিঅ'টো এণ্ড কৰাৰ সময়ত এণ্ড কৰি দিম মই চাই থাকক এনেকুৱা ভিডিঅ'টো